মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কালি আৰু তাৰ আগৰ সময়খিনিত মই তোমালোকক পৰিৱেশ কিতাপৰ দুটা পাঠ, এক নম্বৰ পৰিয়াল আৰু দ্বিতীয়তে উৎসৱ পাঠৰ বিষয়ে আমি পঢ়িলোঁ। আজি তোমালোকক মই চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপখন, যিখন ইংৰাজী কিতাপ আমাৰ কিতাপখনৰ নাম আছিল কি মেৰিগল্ড নে কি আছিল, ইংৰাজী কিতাপৰ প্ৰথম পাঠ, অৰ্থাৎ প্ৰথম পাঠটো হ'ল এটা কবিতা। এই কবিতাটোৰ বিষয়ে আমি আজি তোমালোকক পঢ়াম। এই কবিতাটোৰ নাম হ'ল, তোমালোকে জানিছাই নিশ্চয়, অহ লুক এট দ্য মুন। কবিতাটোৰ নাম হৈছে অহ লুক এট দ্য মুন। লুক মানে মই তোমালোকক অসমীয়াত অৰ্থখিনি কৈ দিম, তোমালোকে বহীত যিবিলাক টান শব্দ সেইবিলাক লিখি যাবা আৰু লিখি লৈ গৈ মই অসমীয়াত তোমালোকক প্ৰত্যেকটো শব্দ কৈ দিম। তোমালোকে ভিডিঅ'টো ৰখাই লৈ ভিডিঅ'টো অৰ্থবিলাক, ইংৰাজী শব্দৰ অৰ্থবিলাক তোমালোকে অসমীয়াত লিখি ৰাখিবা। এই কবিতাটো লুক মানে হৈছে চোৱা। আমি যিটো চকুৰে চাওঁ সেই চোৱা কাৰ্যটোক লুক বুলি ইংৰাজীত কোৱা হয়। লুক মানে চোৱা। মুন মানে MOON, মুন মানে হ'ল চন্দ্ৰ বা জোন। সেই চন্দ্ৰ বা জোনটোকে মুন বুলি কোৱা হয়। এই কবিতাটো এবাৰ মই পঢ়ি লৈছো, কি লিখা আছে। ই লিখিছে, অহ লুক এট দ্য মুন, অহ লুক এট দ্য মুন, she is shining up there. Oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she is grown bigger and shaped like an O. Oh look at the moon. Look মানে মই কি বুলি কৈছিলো, look মানে চোৱা। At the moon, moon মানে জোন বা চন্দ্ৰ। লুক এট দ্য মুন তাৰ অসমীয়া অৰ্থটো হ'ব সৌ চন্দ্ৰটোলৈ চোৱা, জোনটোলৈ চোৱা বা চন্দ্ৰটোলৈ চোৱা। ইয়ে লিখিছে, অহ লুক এট দ্য মুন, সৌ আকাশৰ জোনটোলৈ চোৱাচোন। চি ইজ চাইনিং আপ দেয়াৰ, সেই জোনটোৱে তাত পোহৰ দিছে। অৰ্থাৎ সেই জোনটোৱে তাৰ পৰা পৃথিৱীটো পোহৰ দিছে আৰু জোনৰ আশে পাশে গোটেই অঞ্চলটো কি কৰি দিছে, পোহৰ দিছে। চি ইজ চাইনিং, চি মানে জোনটোকে কৈছে। চি মানে অসমীয়াৰ অৰ্থটো হ'ল তাই, ছোৱালীগৰাকীক, তাই এগৰাকী ধুনীয়া ছোৱালী। চি ইজ এ বিউটিফুল গাৰ্ল। এই চি মানে একচুৱেলি তাই হয়, কিন্তু ইয়াত সেই চন্দ্ৰটোকে বা জোনটোকে চি বুলি সম্বোধন কৰিছে। চি ইজ চাইনিং আপ, চাইনিং আপ মানে উজ্জ্বলৰ দৰে, উজ্জ্বল জ্যোতিষ্কৰ দৰে থাকি জোনটোৱে পোহৰ দিছে। চাইনিং আপ দেয়াৰ, দেয়াৰ মানে তাত। চি মানে তাই, চাইনিং আপ মানে উজ্জ্বল জ্যোতিষ্ক হৈ পোহৰ দিয়া কাৰ্য, আৰু দেয়াৰ মানে তাত। জোনটোৱে এটা উজ্জ্বল জ্যোতিষ্ক হৈ তাত কি দিছে, পোহৰ দিছে। অহ মাদাৰ, অ' মা বুলি কৈছে, অহ মা বুলি মাকক মাতিছে। অহ মাদাৰ, চি লুকছ, মাকক কৈছে যে মা, সেই জোনটো দেখাত, লুকছ মানে দেখাত, লুকছ মানে চোৱাও হয় আৰু লুকছ মানে দেখাত। লুকছ মানে আমি কৈছিলো লুকছ, লুক এট দ্য মুন, লুক এট দ্য মুন মানে জোনটোলৈ চোৱা। ইয়াত লিখিছে লুকছ, অ' চি লুকছ, সেই জোনটো দেখাত মানে লাইক এ লেম্প ইন দ্য এয়াৰ। এয়াৰ মানে হৈছে বায়ু। এয়াৰ মানে কি ক'লো, বায়ু। এয়াৰ মানে বায়ুমণ্ডল। তোমালোকে বায়ুমণ্ডল লিখি ল'বা, এয়াৰ মানে বায়ু। আমি যে আকাশত এই শূন্যত বায়ুবিলাক উপঙি আছে বা বায়ুবিলাক ভাহি আছে, এই বায়ুবিলাককে ইংৰাজীত এয়াৰ বুলি কোৱা হয়। এই গোটেইখিনি হ'ল বায়ুমণ্ডল, অৰ্থাৎ এয়াৰ। মাকক কৈছে, অহ মাদাৰ চি লুকছ, অ মা, সেইটো দেখাত এনেকুৱা লাগিছে যেন লাইক এ লেম্প ইন দ্য এয়াৰ, যেন বায়ুতে এটা লেম্প এটা যেন ওলমি আছে, বায়ুতে এটা লেম্পৰ দৰে আছে জোনটো বুলি কৈছে। লাইক মানে দৰে, লাইক এ লেম্প, এটা লেম্পৰ দৰে। আমি যেনেকে আমি কেতিয়াবা কাৰেণ্ট নাথাকিলে বা লাইন নাথাকিলে আমাৰ ঘৰত লেম্পবিলাক আছে, বিভিন্ন ধৰণৰ আজিকালি ইলেক্ট্ৰিচিটিৰ লেম্প ওলাই বা কেৰাচিন তেল ভৰাই কিছুমান লেম্প জ্বলাব পাৰি। এই লেম্পবিলাকৰ দেখাত যেনেকুৱা, ঠিক তেনেকুৱাকৈ লেম্পৰ দৰে বায়ুমণ্ডলত জোনটো আছে যেন দেখা পাইছে। এইটোৱে কৈছে, অহ মাদাৰ চি লুকছ, চোৱাচোন মা, সেইটো দেখাত এনেকুৱা লাগিছে যে বায়ুমণ্ডলত এটা লেম্পৰ দৰেহে জোনটো আছে। সেই তেনেকুৱা তেওঁৰ অনুভৱ হৈছে।
তাৰ পিছত লিখিছে লাষ্ট উইক মই দ্বিতীয় পেৰাগ্ৰাফটো পঢ়িছো দেই এই দ্বিতীয় পেৰাগ্ৰাফৰ প্ৰথম লাইন লাষ্ট উইক she was smaller লাষ্ট মানে হল যোৱা যোৱা মানে তুমি যোৱা এইটো নহয় তুমি যোৱা এইটো ডাইৰেক্ট এইটো অৰ্থৰ দৰেই হয় ডাইৰেক্ট তুমি যোৱা এইটো অৰ্থ নহয় যোৱা সপ্তাহত লাষ্ট মানে আগৰ সময়খিনিত লাষ্ট উইক মানে সপ্তাহ যেনেকে এক সপ্তাহত 7 দিন থাকে বুলি মই তোমালোকক কৈছিল তোমালোকে নিশ্চয় জানা এইটো লাষ্ট উইক মানে হল সপ্তাহ লাষ্ট উইক যোৱা সপ্তাহত she was smaller যোৱা সপ্তাহত যোনটো সৰু হৈ আছিল যোৱা সপ্তাহত মানে আজিৰ সময়ৰ আগৰ সপ্তাহটোত যোনটো বা চন্দ্ৰটো সৰু হৈ আছিল and shaped like a bow and মানে আৰু shape মানে ইয়াৰ গঠন বা আকৃতি like মানে দৰে a bow মানে এখন ধেনুৰ দৰে এখন ধনু আমাৰ বাহৰ যিবিলাক ধনুবিলাক থাকে সেই ধনুখন দেখাত যেনেকুৱা এই যোনটো দেখাত তেনেকুৱাই হৈ আছিল লাষ্ট উইক যোৱা সপ্তাহত she was smaller যোনটো সৰু হৈ আছিলে and shape আৰু ইয়াৰ আকৃতিটো বা ইয়াৰ গঠন like a bow এখন ধনুৰ দৰে আছিলে and shape আৰু গঠনটো shape মানে গঠন বা আকৃতি আৰু ইয়াৰ গঠনটো বা আকৃতিটো like a bow এখন ধনুৰ দৰে আছিলে but now but মানে কিন্তু but মানে but but মানে কিন্তু now মানে এতিয়া now now মানে এতিয়া but now কিন্তু এতিয়া she's grown bigger grown মানে বিকাশ হোৱা ডাঙৰ হোৱা grown মানে বিকাশ হোৱা she's grown bigger যোনটো বিকাশ হৈ big মানে ডাঙৰ bigger মানে ডাঙৰ হৈ অহা she's grown bigger যোনটো ডাঙৰ হ'বলৈ ধৰিলে বা ডাঙৰ হ'ল but now কিন্তু এতিয়া she's grown bigger but now she's grown bigger কিন্তু এতিয়া যোনটো ডাঙৰ হ'ল বা ডাঙৰ হ'বলৈ ধৰিলে বা ডাঙৰ হ'বলৈ ধৰিছে and shaped like an O আৰু shape মানে মই কি বুলি কৈছিলো shape মানে হ'ল গঠন বা আকৃতি আৰু ইয়াৰ গঠনটো বা আকৃতিটো like মানে দৰে an O আমাৰ O আখৰটো যেনেকুৱা তেনেকুৱা এটা গঠন বা আকৃতিলৈ পৰিপূৰ্ণ হ'ল কি কৈছে আগৰ সপ্তাহত যোনটো সৰু হৈ আছিল আৰু এখন ধনুৰ দৰে হৈ আছিল এখন কাঁচি বা এখন ধনুৰ দৰে হৈ আছিল আমি হেইটোকে ধনুৰ দৰে যিটো হৈ থাকে তাকে আমি কাঁচি জোন বুলিও কওঁ আৰু but now কিন্তু এতিয়া she's grown bigger হে যোনটো দেখাত ডাঙৰ হৈ গল বিকাশ হৈ ডাঙৰ হৈ গল and shape আৰু ইয়াৰ গঠন বা আকৃতিটো like an O ইংৰাজী O আখৰটোৰ দৰে হৈ পৰিল এই শব্দখিনি একেবাৰে সহজ যে আমি এটা জোন বা চন্দ্ৰমাকক দেখাইছিলে যোনটো আগত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈ গল পৰিপূৰ্ণ হোৱাৰ পিছত সেই কথাখিনিকে ইয়াত উল্লেখ কৰিছে হলেও তোমালোকক মই ইয়াৰ অৰ্থখিনি আকৌ এবাৰ কৈ দিছো দেই ভালকে মন দি শুনিবা Oh look at the moon look মানে চোৱা at the moon মানে জোনটোলৈ চোৱা বা চন্দ্ৰটোলৈ চোৱা Oh look at the moon চন্দ্ৰটোলৈ চোৱাচোন she is shining up there চন্দ্ৰটোৱে উজ্জ্বল জ্যোতিষ্ক হৈ তাত পোহৰ দিছে চন্দ্ৰটোৱে shining up মানে পোহৰ দিয়া বা উজ্জ্বল জ্যোতিষ্ক হৈ পোহৰ দিয়া কাৰ্য উজ্জ্বল জ্যোতিষ্কৰ দৰে পোহৰ দিয়া কাৰ্যটোকে বা কামটোকে shining up বুলি কোৱা হয় she is shining up there যোনটোৱে বা চন্দ্ৰটোৱে তাত পোহৰ দিছে oh mother oh ma বুলি মাতিছে she looks অৰ্থাৎ যোনটো দেখাত বা চন্দ্ৰটো দেখাত like a lamp in the air like মানে দৰে lamp মানে আমি চিনি পাও lamp টোৰ নিচিনা in the air মানে বায়ুমণ্ডলত যোনটো বায়ুমণ্ডলত এটা লেম্পৰ দৰে আছে বুলি কৈছে তাৰ পিছত লিখিছে সেকেন্ড পেৰাগ্ৰাফটো লাষ্ট উইক লাষ্ট মানে যোৱা সপ্তাহত লাষ্ট মানে যোৱা উইক মানে সপ্তাহ যোৱা সপ্তাহত she was smaller যোনটো সৰু হৈ আছিল and shaped like a bow আৰু তাৰ গঠন বা shape মানে গঠন বা আকৃতি and মানে
আৰু তাৰ আকৃতিটো বা গঠনটো লাইক এ বো, লাইক মানে দৰে, এ বো মানে এখন ধনুৰ দৰে, আৰু তাৰ গঠন বা আকৃতিটো এখন ধনুৰ দৰে হৈ আছিলে। বাট নাও, কিন্তু এতিয়া, বাট মানে কিন্তু, নাও মানে এতিয়া, কিন্তু এতিয়া চিজ গ্ৰউন বিগাৰ, যোনটো দেখাত বিকাশ হৈ হৈ ডাঙৰ হ'ল বা ডাঙৰ হ'বলৈ ধৰিলে। এনচেপ, আৰু গঠন বা আকৃতিটো লাইক এন অ, ইংৰাজী অ আখৰটোৰ দৰে হৈ পৰিল। এয়াই এই কবিতাটোৰ চমু ভাঙনি বা অসমীয়া অৰ্থ। তোমালোকে নিশ্চয় বুজি পাইছা। যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তোমালোকে মোক ক'বা, মই গোটেইখিনি অসমীয়া অৰ্থখিনি আকৌ এবাৰ মই তোমালোকক বুজাই দিম। তোমালোকে ভিডিঅ'টো ৰখাই যিবিলাক শব্দ তোমালোকে অলপ টান পোৱা সেই শব্দখিনি ভিডিঅ'টো ৰখাই তোমালোকে আকৌ ভালদৰে শুনিবা আৰু বহীত লিখি ল'বা। ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ, এই প্ৰশ্ন উত্তৰ পিছফালে প্ৰশ্ন উত্তৰ 4টা আছে। এই 4টা প্ৰশ্ন উত্তৰ মই তোমালোকক আজি সন্ধিয়াৰ ভাগলৈ মই তোমালোকক লিখি দিম, হোৱাটছআপত লিখি দিম। তোমালোকে সকলোকে, যিবিলাকৰ হোৱাটছআপ আছে তোমালোকে ইয়াৰ পৰা চাই ল'বা, মোবাইলৰ পৰা চাই বহীত লিখিবা, আৰু যিবিলাকৰ নাই তেওঁলোককো তোমালোকে মাতি ল'বা, আৰু মাতি লৈ তোমালোকৰ বহীৰ পৰা তেওঁলোকক চাই লিখি ল'বলৈ দিবা। ঠিক আছে। গতিকে এই প্ৰশ্নখিনি মই আজি লিখি দিম, যিখিনি প্ৰশ্ন দৰকাৰী, এই পাঠটোৰ লগত জড়িত যিখিনি দৰকাৰী সকলোবিলাক প্ৰশ্ন মই আজিৰ ভিতৰতে লিখি দিম। তোমালোকে মোৰ পৰা মোবাইলৰ পৰা লিখি লৈ সকলোকে দিবা আৰু সকলোৱে মুখস্থ কৰিবা। আৰু পাঠটো যদি কিবা বুজি পোৱাত অসুবিধা হৈছে বা বুজি পাবলৈ ৰৈ গৈছে তোমালোকে মোক ক'বা, মই কাইলৈ আকৌ বুজাই দিম। ঠিক আছে, মই এইখিনিকে আজিলৈ ক'লোঁ। ধন্যবাদ।